নেক্সট যদি আমি চাওঁ প্ৰাক শংকৰী যুগ, প্ৰাক শংকৰী যুগ মানে শংকৰদেৱৰ আগৰ যুগটো। শংকৰদেৱৰ আগৰ কবিখিনিৰ নাম হৈছে, উল্লেখযোগ্য কবি হৈছে হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী আৰু ৰুদ্ৰ কন্দলী। আৰু প্ৰাক শংকৰী যুগৰ সাহিত্যৰাজি মূলতঃ অনুবাদমূলক আৰু পদ্যৰ ওপৰত আছিল। আৰু সেই সময়খিনি আছিলে খ্ৰীষ্টীয় ত্ৰয়োদশ চতুৰ্দশ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ মাজভাগ। এই সময়খিনি প্ৰাক শংকৰী যুগ বুলি কোৱা হয়। আৰু সেই সময়ত সাহিত্যৰ বিষয়বস্তু আছিল সৰ্বভাৰতীয় সংস্কৃতি আৰু আদৰ্শৰ বাহক। এইখিনি সাহিত্যৰ বিষয়বস্তু আছিল। আৰু মূল ৰচনাসমূহ আছিল প্ৰাক শংকৰী যুগৰ মাধৱ কন্দলীৰ ৰামায়ণৰ অসমীয়া ভাঙনি, নেক্সট আছে হৰিবৰ বিপ্ৰৰ লৱকুশৰ যুদ্ধ, হৰিবৰ বিপ্ৰৰ বব্ৰুবাহনৰ যুদ্ধ, হৰিবৰ বিপ্ৰৰ তাম্ৰধ্বজৰ যুদ্ধ। বব্ৰুবাহনৰ যুদ্ধটো মহাভাৰতৰ যৌমনীয় অশ্বমেধ পৰ্বৰ পৰা বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ আছে। তাৰ পাছতে কবিৰত্ন সৰস্বতীৰ জয়ধ্বজ ব্ৰধ আছে, ৰুদ্ৰ কন্দলীৰ সাত্যাকী প্ৰৱেশ আছে। এইখিনি হৈছে মহাভাৰতৰ ২ নং পৰ্বৰ কাহিনী হয়। আৰু নেক্সট হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সম্বাদ। এইখিনি হৈছে প্ৰাক শংকৰী যুগৰ উল্লেখযোগ্য সাহিত্যৰাজি।